মাধৱ চন্দ্ৰ ডেকা চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি যাদুবৰ্গ কেনেকৈ সাজিব লাগে এই সম্পৰ্কে জানিম। আহাচোন কেনেকৈ যাদুবৰ্গ কৰে। আজিৰ ভিডিঅ'টোত আমি তিনিটা শাৰী আৰু তিনিটা স্তম্ভ, তিনিটা ৰ, তিনিটা কলম থকা যাদুবৰ্গ কেনেকৈ কৰিব লাগে এই সম্পৰ্কে জানিম। আমি প্ৰথমে এটা যাদুবৰ্গ সাজি লওঁ। এই বৰ্গটোত তিনিটা স্তম্ভ আছে, তেনেকৈ তিনিটা শাৰী আছে। এনেকৈ আমি কৰোঁতে মুঠতে 9টা সৰু সৰু কোঠা পাইছোঁ। এই 9টা সৰু সৰু কোঠাত প্ৰথমে আমি 1ৰ পৰা 9লৈকে সংখ্যা ভৰাম। 1 2 3 4 5 6 7 8 9। আমি কি সংখ্যা ভৰালো আমি তলত লিখি লওঁ। 1 2 3 4 5 6 7 8 আৰু 9। এতিয়া আমি যাদুবৰ্গলৈ পৰিৱৰ্তন কৰাৰ আগতে যাদুবৰ্গনো কি এই সম্পৰ্কে জানি লওঁ। যাদুবৰ্গ হৈছে সেই বৰ্গটোৰ ভিতৰত থকা সংখ্যাকেইটা, যিকেইটা সংখ্যাক আমি শাৰী হিচাপে যেতিয়া যোগ কৰিম বা থিয়কৈ যেতিয়া যোগ কৰিম, প্ৰত্যেকৰে যোগফল একেটাই হ'ব। এতিয়া ইয়াত চোৱা 1 + 2 + 3 1 + 2 + 3 কিমান হ'ব? 6 6। ইয়াত তেনেকৈ 4 + 5 + 9 9 + 6 15। এইটো যাদুবৰ্গ হৈ থকা নাই। যেতিয়া যাদুবৰ্গ হৈ থাকিব ইয়াত যিমান ওলাব যোগফল ইয়াতো সিমান ওলাব, ইয়াতো সিমান ওলাব। ইয়াত যদি 15 ওলায় ইয়াতো 15 ওলাব, ইয়াতো 15। তেনেকৈ থিয়কৈও 15 ওলাব আৰু প্ৰত্যেকটো শাৰীতে তেনেকৈ 15 ওলাব। যোগফলটো একেটাই হ'ব। তেনেকৈ কোণীয়াকৈ কৰিলেও একেটাই হ'ব, এইফালে কোণীয়াকৈ কৰিলেও একেটাই হ'ব। এতিয়া আমি ইয়াক যাদুবৰ্গলৈ পৰিৱৰ্তন কৰিম। যাদুবৰ্গলৈ ইয়াতে প্ৰথমে এবাৰ চাই লোৱা। 1 + 2 + 3 আমি ইয়াত পালোঁ 6, ইয়াতে পালোঁ 15, ইয়াতে পালোঁ 24। গতিকে এইটো যাদুবৰ্গ হৈ থকা নাই। যাদুবৰ্গলৈ আমি পৰিৱৰ্তন কৰিবলৈ হ'লে আমি আৰু এটা বৰ্গ ইয়াত সাজি লওঁ। এতিয়া যাদুবৰ্গলৈ আমি পৰিৱৰ্তন কৰিবলৈ হ'লে প্ৰথম কথাটো, যদি এনেকুৱা 9টা কোঠা থকা যাদুবৰ্গলৈ পৰিৱৰ্তন কৰিব লাগে তেতিয়া আমি প্ৰথম চাব লাগিব মাজৰ সংখ্যাটো। ইয়াত আমি 1ৰ পৰা 9লৈকে কৰিছিলোঁ। 1 2 3 4 5 6 7 8 9। এইটো হৈছে মাজৰ সংখ্যা। ইয়াৰ আগতো 4টা আছে, পাছতো 4টা আছে। তো এই মাজৰ সংখ্যাটোক আমি যেতিয়া যাদুবৰ্গলৈ পৰিৱৰ্তন কৰিম এই মাজৰ কোঠাটোত আমি ইয়াক ভৰাব লাগিব। ইয়াত ভৰালোঁ। গতিকে এইটো কাম শেষ। এতিয়া থাকিল 1। প্ৰথমে যিটো আছে সেইটোক আমি ইয়াৰ ঠিক ওপৰৰ কোঠাটোত দিব লাগিব। এতিয়া এই চানেকিটো মনত ৰাখিবৰ কাৰণে মই কৈ দিছোঁ। এতিয়া আমাৰ চাব লাগিব বাকী থকা সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা কোনটো। আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো হৈছে 8। তো এইটোক আমি প্ৰথম কোঠাটোত দিব লাগিব। তাৰপিছত আটাইতকৈ সৰু যুগ্ম সংখ্যা কোনটো? 2। এইটোক আমি দিব লাগিব শেষৰ কোঠাটোত। এতিয়া যুগ্ম সংখ্যা আৰু কি থাকিল? 4 আৰু 6। গতিকে 6টোক আমি দিব লাগিব প্ৰথম শাৰীটোৰ খালী থকা কোঠাটোত। 4টোক দিব লাগিব শেষৰ শাৰীটোৰ প্ৰথম কোঠাটোত। বাকী থাকিল 3 7 আৰু 9। এইকেইটা আমি একাধিক্ৰমে ইয়াত আমি ভৰাই যাম। 3 7 9। এতিয়া চোৱা এইটো যাদুবৰ্গলৈ পৰিৱৰ্তন হৈছে। আমি যদি এনেকৈ যোগ কৰোঁ 8 × 9 9 × 6 15। ইয়াত আমি 15 পাম। এনেকৈ যদি যোগ কৰোঁ 3 × 5 = 8 8 × 7 = 15। এনেকৈ যদি যোগ কৰোঁ 9 × 4 = 13 13 × 2 = 15। তেনেকৈ যদি আমি থিয়কৈ যোগ কৰোঁ এনেকৈ 8 × 3 = 11 11 × 4 = 15। 1 × 5 = 6 6 × 9 = 15। 6 × 7 = 13 13 × 2 = 15। তেনেকৈ আমি যদি কোণীয়াকৈ যোগ কৰোঁ, কোণীয়াকৈ যোগ কৰিলে 4 × 5 = 9 9 × 6 = 15। এইফালে 2 × 5 = 7 7 × 8 = 15। এইটো যাদুবৰ্গলৈ পৰিণত হ'ল। এইখন মনত থাকিলে এইখনৰ ওপৰত ভিত্তি কৰি আমি নতুনকৈ যাদুবৰ্গ সাজিব পাৰিম। কেনেকৈ পাৰিম চোৱা। ইয়াত আৰু এটা কৰিছোঁ আমি। এতিয়া চোৱা আমি
এইখনৰ ওপৰত ভিত্তি কৰি কৰিব পাৰিম যদি মাজৰ সংখ্যাটোক আমি 2 ৰে পূৰণ কৰোঁ বাকী সংখ্যাবিলাককো 2 ৰে পূৰণ কৰিব লাগিব যদি 2 যোগ কৰোঁ বাকীখিনিকো 2 যোগ কৰিব লাগিব এতিয়া আমি প্ৰথমে যোগ কৰিয়ে চাওঁ 5 ৰ লগত 2 যোগ কৰোঁ মাজৰটো হ'ব 7 1 ৰ লগত 2 যোগ কৰোঁ 3 8 ৰ লগত 2 যোগ কৰোঁ 10 6 ৰ লগত 2 যোগ কৰোঁ 8 3 ৰ লগত 2 যোগ কৰোঁ 5 7 ৰ লগত 2 যোগ কৰোঁ 9 4 ৰ লগত 2 যোগ কৰোঁ 6 9 ৰ লগত 2 যোগ কৰোঁ 11 2 ৰ লগত 2 যোগ কৰোঁ 4 এতিয়া দেখিবা যে এইটো যাদুবৰ্গলৈ পৰিৱৰ্তন হৈছে তোমালোকে নিজে কৰি চাবা এনেকৈ যোগ কৰি চাবা থিয়কৈ গুটেকেইটা যোগ কৰি চাবা পঠালিয়া যোগ কৰি চাবা কোণীয়া গুটি যোগ কৰি চাবা দেখিবা যে এইটো এটা যাদুবৰ্গলৈ পৰিৱৰ্তন হৈছে আৰু যদি আমি পূৰণ কৰিলেও তেনেকৈ মাজৰ সংখ্যাটোৰ লগত আমি ধৰিলো 3 পূৰণ কৰিম তেতিয়া 5 3 গুণ 15 1 3 গুণ 3 8 3 গুণ 24 6 3 গুণ 18 এনেকৈ কৰি গলে পূৰণ কৰিলেও আমি পাম এইখনে ভিত্তি এতিয়া এই যিখন আমি ভিত্তি কৰি পেলাই যিখনৰ ওপৰত ভিত্তি কৰি পেলাই আমি যাদুবৰ্গ খাজিম সেইখনৰ চানেকিটো বা প্যাটাৰ্নটো বা ফৰ্মুলাটো কি সেটো আমি জানি লওঁ যাদুবৰ্গটো বেলেগ ধৰণে খাজি লওঁ মাজৰ সংখ্যাটো 5 তে ইয়াত কি হৈছে 5 + 3 8 হৈছে ইয়াত 5 - 2 3 হৈছে ইয়াত 5 - 1 4 হৈছে তেনেকৈ ইয়াত 5 - 4 ইয়াত 5 + 4 ইয়াত তেনেকৈ 5 + 1 5 + 2 5 - 3 এইটো যদি আমি এই ফৰ্মুলাটো যদি মনত ৰাখো তেতিয়া আমি যিকোনো এটা যাদুবৰ্গ আমি কৰিব পাৰিম এতিয়া ধৰি লোৱা এই যাদুবৰ্গটোত দিয়া আছে শেষৰটো তে আমি কেনেকৈ মাজৰটো উলিয়াম শেষৰটো ধৰা 9 আছে তা মাজৰটো আমি কেনেকৈ উলিয়াম তা আমি জানিব লাগিব যে আমাৰ এই ফৰ্মুলাটো অনুসৰি শেষৰটো কি হয় মাজৰটোৰ পৰা 3 বিয়োগ গতিকে আমি কোনটো সংখ্যাৰ পৰা 3 বিয়োগ কৰোতে 9 পাইছো নিশ্চয় 12 ৰ পৰা আমি 3 বিয়োগ কৰিছো 9 পাইছো 12 বিয়োগ 3 9 পাইছো গতিকে আমাৰ মাজৰ সংখ্যাটো কি হ'ল 12 মাজৰ সংখ্যাটো 12 এতিয়া আমি এই যাদুবৰ্গটো কৰিব পাৰিম বনাব পাৰিম তে 12 ইয়াত ফৰ্মুলা মতে কি হ'ল 12 + 1 ইয়াত হ'ব 13 12 + 2 ইয়াত হ'ব 14 ইয়াত হ'ব 12 - 4 ইয়াত হ'ব 8 ইয়াত হ'ব 12 + 3 ইয়াত হ'ব 15 12 - 2 ইয়াত হ'ব 10 12 - 1 ইয়াত হ'ব 11 12 + 4 ইয়াত হ'ব 16 এইটো যাদুবৰ্গলৈ পৰিৱৰ্তন হৈছে আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা ভিডিঅ'টো ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ